So hi, hello, namaskar, welcome to my YouTube channel. Hello guys, আজি ভিডিওটি চাব সকলোকে ভাল পাব। আজি ভিডিওটো এটা কাৰণতে বনাইছোঁ। আমাৰ যেহেতু মই অসমৰ ল'ৰা হয়, অসমত বৰ্তমান সময়ত মোৰ ভইচটো শুনা পাইছেনে নাই মই নাজানো, বাট মই ক'ব চেষ্টা কৰিছোঁ। বৰ্তমান সময়ত আমাৰ অসমত যোনটো সময়, এইটো সময়ত বৰষুণ বিশেষকৈ দেখা পোৱা নাযায়, বহুত কম দেখা পোৱা যায়। তো আজি মই আপোনালোকক দেখাম ইয়াত মই আছোঁ বৰ্তমান কেৰেলা অঞ্চলত, আৰু ইয়াত বৰষুণ দেখিলে চকু কপালত উঠি যাব, এনেকুৱা জোৰত বৰষুণ আহিছে গাইজ। চাওক, মই বেক কেমেৰাত দেখাই আছোঁ। বাৰিষাৰে বৰষুণত তুমি মই একেলগে জনমে জনমে থাকিম এইদৰে, তুমি মই একেলগে বাৰিষাৰে বৰষুণত। আৰু গাইজ, এয়া বাৰিষা নহয়, এয়া খৰালি ছিজন। আৰু খৰালি ছিজনত চাওক কেৰেলাৰ অৱস্থা কেনেকুৱা লেভেলত বৰষুণ। চাওক গাইজ, এনেকুৱা বৰষুণ এইটো সময়ত মই কেতিয়াও দেখা নাই। কেৰেলাত আহি ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকুৱা বৰষুণ। আৰু মেইন ৰাস্তাৰে এনেকুৱা পানী গৈ আছে গাইজ, নদীৰ নিচিনা বৈ গৈ আছে পানী। দেখিয়ে কিবা লাগি গৈছে গাইজ। 2 ঘণ্টা ধৰি ফচি আছোঁ গাইজ, না এইফালে যাব পাৰিছোঁ না সেইফালে যাব পাৰিছোঁ, মাজতে ৰখি আছোঁ। কি কৰিম গাইজ, উপায় নাই। এটা কথাত ভাল লাগিছে, আমাৰ অসমৰ পৰা বিলকুল উল্টা ইয়াত। আমাৰ অসমত এতিয়া বৰষুণ নাই, কোনো বৰষুণ নাই, ৰ'দ মানে ঠাণ্ডা। ইয়াত কিন্তু বৰষুণ আৰু গৰম, একদম উল্টা গাইজ। 12 মাহে ৰ'দ ইয়াত, 12 মাহে গৰম, 12 মাহেই ইয়াত বোলে হেৰি হৈ থাকে, কি কয়, বৰষুণ হয়, ৰ'দ দিয়ে, 12 মাহে গৰম। কিন্তু আমাৰ অসমত এনেকুৱা নহয়। আৰু স্কুটিৰ অৱস্থা চাব, এনেকুৱা পানী, নদীৰ নিচিনা পানী বৈ আহিছে, আৰু স্কুটি উটুৱাই লৈ যাব বিচাৰিব। চাব, উটুৱাব এতিয়া। মালিক আহি যায়, উটুৱাব নিদিয়ে। চাব দেই স্কুটিৰ অৱস্থা। আৰু এনেকুৱা পানী, বা মেইন ৰাস্তা গাইজ, মেইন ৰাস্তা দি এনেকুৱা পানী গৈছে নদীৰ নিচিনা। জীৱনত প্ৰথমবাৰ দেখিছোঁ এনেকুৱা। গাঁৱৰ ল'ৰা হৈ এনেকুৱা চহৰত আহি পিনি এনেকুৱা দেখা পাইছোঁ, বেলেগ লেভেলত গাইজ। আৰু এতিয়া উঠোৱাব 1 2 2 2 2 3 3 3 3 3 ক'ত এতিয়ালৈকে নাযায় দেখোন স্কুটি। যোৱাটো যাব, চাব মালিকে আহি পিনি ৰখাই দিয়ে। আকৌ প্ৰথমবাৰৰ পৰা 1 2 3 চাওক, দেখা পাইছে? আৰু মালিক আহি গ'ল, এইয়া চাওক। বেচেৰা স্কুটি উটুৱাই লৈ যাব বিচাৰিছিলে, এনেকুৱা বৰষুণৰ পানী। আৰু গাইজ, আমনি লাগি গৈছে, বৰষুণ এৰাই নাই। তো ইয়াতে চাহ অলপ খাই লওঁ নে কি গাইজ? চাহ খাম। আৰু এটা বস্তু দেখা পাইছেনে? এইবোৰ চাওক, নাৰিকল দেখা পাইছে? ইয়াত নাৰিকল বেচে, ডাঠ নাৰিকল যোনটো আছে, পানী খাই যোনটোৱে, মানে পানী পিয়ে, সেইটো ইয়াত বিক্ৰী কৰা হয়। চাওক, এয়া দোকান, আৰু ইয়াতে আমি চাহ খাম এতিয়া। আৰু গাইজ, এটা কথা কওকচোন, মই আগতকৈ অলপ বগা হৈছোঁ নেকি নে ক'লা হৈছোঁ? যোনে মোক দেখিছে আগৰ ভিডিঅ'বোৰত, তাতকৈ অলপ ক'লা হৈছোঁ, বগা হৈছোঁ, কওকচোন। আৰু গাইজ, চোৱা চুলি অলপ বগা হৈছোঁ নেকি? মোৰ এনেকুৱা সন্দেহ লাগিছে যে অলপ বগা হৈছোঁ। আপোনালোকে কমেণ্ট কৰি জনাব কিমান বগা হৈছোঁ মই। আৰু ইয়াতে চাহ খাম, আমি চাহ বনাই আছে, খাম, ভাল লাগিছে। ডাঙৰ ৰেষ্টুৰেণ্টত চাহ খাম গাইজ। আৰু তাৰপিছত বৰষুণ এৰাই নাই গাইজ। ৰুম অলপ দূৰত, এইফালে যাব লাগে আমাৰ ৰুমত। তো ইমান বৰষুণ দিছে। যেতিয়া ৰুমৰ পৰা ওলাইছিলোঁ, ৰুমৰ পৰা ওলোৱা সময়ত বৰষুণ দিয়া নাছিলে,
বৰষুণ একেবাৰে দিয়া নাছিলে, ওলাৰ পিছতে বৰষুণ মানে কি ক'ম গাইজ, খাতৰা বৰষুণ। তো চাহকাপ এতিয়া বনাই আছে, চাই থাকিব শেষলৈকে, মজা পাব। আৰু এটা কথা আপোনালোকক দেখাম, পিছৰ ভিডিঅ'ত মই কেতিয়াবা দেখাম, ইয়াত চাহ যোনটো ষ্টাইলত বনায় না, বেয়া ষ্টাইলত চাহ বনায়। আপোনালোকক দেখাম ইয়াত কেনেকুৱা বনায় এইটো নাজানো, ইয়াত চাগে এনেকুৱা নবনায়। যোনটো ষ্টাইল এটা আছে, এটা দোকানত চাহ খাব যাওঁ প্ৰায়, তাত সদায় যাওঁ, আজিও যাম বুলি ভাবিছিলোঁ, কিন্তু তাত যোৱা নহ'ল। তো ইয়াত মানে ভয় লাগে, যিহেতু মই বেলেগ ষ্টেটত আছোঁ, বেলেগ জেগাত আছোঁ, নিয়ম কানুনবোৰ মই ভালকৈ নাজানো। তো ইয়াত যদি ভিডিঅ' এলাউড, যদি এপক ভিডিঅ' কৰোঁ বা কি নিগেটিভ ভাবে নে পজিটিভলি ভাবে, যদি বেয়া ভাবে, তেতিয়া হয়তো মোৰ ওপৰত ভাৰী মানে কিবা অলপ জানে কি হ'ব পাৰে, অলপ বেয়া হ'ব পাৰে। তো সেইটো কাৰণে মই ইমান সাহস কৰিব পৰা নাই ভিডিঅ' বনাবলৈ। তো আগত গৈ পিনি ৰিলেশ্যনটো বনাওঁ, তাৰপিছত আপোনালোকক দেখাম সেই ভিডিঅ'টো, চাহ কেনেকুৱা বনায়, চাহ মাষ্টৰ যোনজন চাহ বনায়, সেইজন চাহ মাষ্টৰক দেখাওঁ আপোনালোকক কেনেকুৱা চাহ বনায়, দেখা পাব। তো আগত অলপ গৈ চিনাকি হৈ লওঁ, কেইদিনমানৰ পৰা গৈ আছোঁ তাত চাহ খাবলৈ। তো আৰু কেইদিনমান গৈ পিনি চিনাকি হৈ লওঁ, তাৰপিছত দেখাম আপোনালোকক এই চাহ কেনেকুৱা বনায়, ষ্টাইল কেনেকুৱা চাহৰ। ৱেইট কৰি থাকক আপোনালোকে, দেখা পাব মজা। তো গাইজ চাওক, চাহ পিবলৈ আহিছোঁ ইয়াত তিনিজন আমি, হেই আৰু VIP হোটেলত আহিছোঁ চাহ খাবলৈ। হোটেলটো কেনেকুৱা লাগিছে, আৰু হোটেলটোৰ নামটো কি দেখা নাই, হোটেল নহয়, যে চাহ কফি শ্বপ হয়, চাহ তাহ চব পায় ইয়াত, চিকেন বিৰিয়ানী দেখাইছোঁ। কি পাই চাওক গাইজ, বেক কেমেৰা দেখাই আছোঁ আৰু গাইজ চাওক, ইয়াত বেক কেমেৰাত দেখাইছোঁ কি পায়, মই যোনখন হোটেলত চাহ খাই আছোঁ বৰ্তমান। আৰু চাহ খাই লওঁ, টেষ্টটো লৈ লওঁ। চাহ ফুল গাইজ গ্লাছত, আমাৰ অসমত কিন্তু এনেকুৱা নিদিয়ে। ভাল লাগিছে, মোৰ লগত আপোনালোকেও খাওক। আৰু গাইজ ভিডিঅ'টো সমাপ্ত কৰিম মোৰ ৰুমৰ পৰা। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে, আপোনালোকে ছাবস্ক্ৰাইবে নকৰে মোৰ চেনেল, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গাইজ, তেতিয়া ভাল লাগে মনটো। তো ছাবস্ক্ৰাইব কৰিব জৰুৰ নাপাহৰিব, ছাবস্ক্ৰাইব কৰিবলৈ মোৰ চেনেলটো।